চিকিৎসকৰ সৈতে চিকিৎসা চলাব খুজিছে নেকি? প্ৰেছক্ৰিপশ্যন লিখিব, চাৰ্জাৰীত এছিষ্ট কৰিব, ফিজিচিয়ান এছিষ্টেণ্ট নাৰ্ছ হওক। ফিজিচিয়ান এছিষ্টেণ্ট নাৰ্ছে OPD, ICU বা OTত চিকিৎসকৰ সৈতে কাম কৰিব পাৰে। ডায়েগনচিছ, ট্ৰিটমেণ্ট আৰু ডকুমেণ্টেশ্যন এইবোৰৰ দায়িত্ব আপুনি ল'ব পাৰে। ষ্টেপ 1 BSc নাৰ্ছিং কৰক। ষ্টেপ 2 1 বা 2 বছৰৰ ক্লিনিকেল অভিজ্ঞতা লওক। ষ্টেপ 3 BSc ইন ফিজিচিয়ান এছিষ্টেণ্ট নাইবা ব্ৰিজ কোৰ্ছ কমপ্লিট কৰক। আৰু ষ্টেপ 4 স্পেচিয়েলাইজ কৰক কাৰ্ডিঅ'লজি, অৰ্থ'পেডিক, চাৰ্জাৰী আদি অন্য বিভাগত। ভাৰতত প্ৰতি বছৰে এগৰাকী ফিজিচিয়ান এছিষ্টেণ্ট নাৰ্ছৰ চেলাৰী হৈছে 4 পৰা 6 লাখ টকা পৰ্যন্ত আৰু বিদেশত প্ৰতি বছৰে 12 পৰা 18 লাখ টকা উপাৰ্জন কৰিব পাৰে। এগৰাকী ফিজিচিয়ান এছিষ্টেণ্ট নাৰ্ছে ক্লিনিকেল ডিচিজন ল'বও পাৰে। নাৰ্ছিঙৰ উচ্চতম ক্লিনিকেল ভূমিকা খুজিছে নেকি? পাৱাৰ, ৰেছপন্সিবিলিটি আৰু ৰেছপেক্ট এইটো পোৱা যায় ফিজিচিয়ান এছিষ্টেণ্ট নাৰ্ছ হিচাপে। ফ'ল' কৰক নাৰ্ছিং শালা, নাৰ্ছিঙৰ নেক্সট লেভেল জানিবলৈ।